নমস্কাৰ, প্ৰণৱ দাস নামৰ চেনেলটোলৈ সকলোকে স্বাগতম। আজি ভিডিঅ'টো হৈছে আপুনি ইউটিউবৰ গান শুনি মোবাইলত অইন কাম কিবা কৰিব বিচাৰে নেকি? যদি বিচাৰে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এই ভিডিঅ'টো চোৱাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি দিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ বুলি এটা এপ আছে। এই এপছটো আমি ওপেন কৰোঁ। ওপেন কৰিলোঁ। ওপেন কৰাৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। পেজ খোল খোৱাৰ লগে লগে আপুনি দেখিছে ইউটিউবৰ তিনিটা ডট, তলত দেখি তিনিটা ডট, ওপৰত দেখি তিনিটা ডট। ওপৰৰ তিনিটা ডটত ক্লিক কৰিব। ক্লিক কৰি 10 নম্বৰ পইণ্টত ক্লিক কৰিব। ডেস্কটপ ষ্টেট বুলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ ওপেন হ'ব। ওপেন কৰাৰ লগে লগে আপুনি এটা ভিডিঅ' চাব পাৰিব। যিকোনো ভিডিঅ' চালে ইউটিউবত ভিডিঅ' এটা ওপেন কৰিলোঁ। ভিডিঅ'টো ওপেন হৈ আছে। ভিডিঅ'টো চলি আছে। এতিয়া আপুনি যদি এইটো শুনি থাকিব বিচাৰে তেতিয়াহ'লে আপুনি অকেটো ক্লিক কৰিয়ক। ক্লিক কৰি ইয়াত দেখিছে ভিডিঅ'টো চলি আছে। ইউটিউবত ভিডিঅ'টো চলি আছে। তাৰপিছত আপুনি অকে বাটনটো ক্লিক কৰি দিব। অকে বাটনটো ক্লিক কৰি তাৰপিছত ওপৰৰ ফালে যাব। যাই ইয়াত দেখিছে মিউজিকৰ এটা সেইটো অপশ্যনটো ইয়াত ক্লিক কৰি দিব। তাৰপিছত দেখিছে গানটো বজি আছে। তাৰপিছত আপুনি যিকোনো এপ এটা ওপেন কৰিব পাৰিব। গানটো চলাই থাকিব। এফালে গানটো বজি আছে। ফেচবুকটো চলি আছে। দেখিছে ফেচবুকটো চলি আছে। গানটো বজি আছে। ফেচবুকটো চলি আছে।